फ्रेंड्स आज हेनु राति रुटी खाए সেইভাবে মই আটাটো মাৰি আছো আৰু এই আটা মাৰিলে মানে লৰা ইহত দুটাক মানে আটা লাগিবই আৰু ইহতে সুজ বনাব কিবা বনাব লোৱা মই বনাই আছো এতিয়া লাৰু কিটা বনাই মেলি মই ৰুটিখিনি বনাই হট কেছত দি দিও নহয় জানো গৰমটো লাগিছে ৰ'দ নাই বৰষুণ দিছে তথাপি মানে গৰম এটা কিবা লাগি আছে ভাবিলো একানে সোনকালে বনাই মেলি ৰেডি কৰি থৈ দিও এও কাবলি বুট আৰু আলু দি পেলাই ঘুগুনিখিনি বনাই দিব আৰু মটৰৰ ঘুগুনি মই ৰুটিখিনি বনাই দিও এও কিফালে বনাব আপোনালোকে আজি কি খাব জনাব সকলোৱে মই ৰুটিখিনি বনাই লওঁ আছো অলপ অলপ তেল দি পেলাই বনাইছো একেবাৰে শুকান ৰুটিটো ভাল নালাগে মোৰ অকণমান এনেকৈ দিলে খুব সফট হয় আৰু ইফালে কাবেলি বুটৰ ঘুগুনি ইয়াতে আলু দিছো আৰু অলপ কুমুৰাও দি দিছো বগা কুমুৰাটো খুব ধুনীয়া হ'ব টেষ্টটো কালাৰটো মজা হৈছে ইয়াত চাওক ঘুগুনিখিনি খুব ধুনীয়া হৈছে ইয়াতে মই কুমুৰা বগা কুমুৰা আলু বিলাহী দি দিলো আদা নহৰু পেষ্ট আৰু অলপ জিৰা দি দিছো আৰু অলপ ৰেড চিলি পাউডাৰ খুব ধুনীয়া হৈছে খাবলৈ এনেদৰে বনাই খাবচোন খুব টেষ্ট হয়